নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ দেৱজিৎ এমেজিং ফেক্টলৈ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপুনি ইতিমধ্যে গম পাইছে যে ৰেঙনি চেনেলত জনপ্ৰিয়তা অৰ্জন কৰা এখন ধাৰাবাহিক আৰু যিখন ধাৰাবাহিকৰ নাম হৈছে বেগম জান। আৰু সেই ধাৰাবাহিকখন আপুনি যদি আগৰে পৰাই প্ৰত্যক্ষ কৰি আহিছে, আপুনি আৰু সেই ধাৰাবাহিকখন কেতিয়াও প্ৰত্যক্ষ কৰিব নোৱাৰিব। হয় বন্ধুসকল, আপুনি ঠিকেই অনুমান কৰিছে যে ৰেঙনি চেনেলত জনপ্ৰিয়তা অৰ্জন কৰা বেগম জান নামৰ ধাৰাবাহিকখন সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে নিষিদ্ধ কৰি দিয়া হৈছে। কেইবাটাও সংগঠনৰ আপত্তিৰ ভিত্তিত এই ধাৰাবাহিকখন বন্ধ কৰি দিয়া হৈছে। তো বন্ধুসকল, যদি আপুনি আগৰে পৰাই এই ধাৰাবাহিকখন প্ৰত্যক্ষ কৰি আহিছে, তো আপোনাৰ মতে বেগম জান ধাৰাবাহিকখন বন্ধ কৰিব লাগিছিল নে নালাগিছিল? তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো প্লিজ বন্ধুসকল ছাবস্ক্ৰাইব কৰি দিবলৈ একদমেই নাপাহৰিব। তো বন্ধুসকল, ধন্যবাদ। জয় আই অসম।